So hello guys, welcome to my channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ফুপাই গৈছোগে। গা পা ধুই মেলি উঠিলোঁ আৰু কাপোৰ মেলিবলৈ আহিছিলোঁ ওপৰলৈ। ইমান ধুনীয়া ৰ'দ দি আছে, ভাবিলোঁ অকণমান দেৰি ৰ'দটো লৈ লওঁ। তাৰপিছত আকৌ এনেও স্কুল যাবই লাগিব আৰু আজি ভাবিছোঁ এটা লং ব্লগ কৰোঁ বুলি, যিহেতু আজি আছে আমাৰ স্কুলত স্পৰ্টছ উইক। তো স্পৰ্টছ উইকৰ আজি কালচাৰেল প্ৰগ্ৰেম আছে। একচুৱেলি মই নাজানো বাৰু কোনটো আছে কি আছে, বাট কিবা এটাতো হ'ব আৰু। তো তাকে ভাবিলোঁ আজি অলপ কৰোঁ আৰু ব্লগ এটা। কাম কৰি হৈ গ'ল, 8টামান বাজিছে। স্কুলতো মই 8:45 মানতে যাম। অকণমান সময় আছে আৰু। ব্ৰেকফাষ্টটো আধা আধি বনাই থৈছোঁ, ৰুটি বনাব বাকী আছে। তো এতিয়া ৰুটি চুটি বনাই লওঁ, ৰ'দে ধৰিছে। তললৈ যাওঁ ব'লক। তো আহি গ'লোঁ এতিয়া কিটচেনলৈ আৰু এতিয়া মই বনাম ৰুটি। চব্জিটো অলৰেডি মই বনালোঁ, ৰাতিপুৱা শুই উঠিয়ে মানে এইবোৰ কাম কৰি লৈছোঁ আৰু। ঘৰ সাৰিলোঁ, মুচিলোঁ, কাপোৰ ধুলোঁ, চব্জি বনালোঁ। এতিয়া অকল ৰুটি বনাব বাকী আছে, তো ৰুটিটো বনাই লওঁ। খানা বানা খাই হৈ গ'ল আৰু এতিয়া মই স্কুললৈ ওলাম। ৰ'দতে অলপ বহিছোঁ আৰু ইমান ঠাণ্ডা লাগিছে। 8:30 অলৰেডি হৈ গ'ল। কিন্তু উপায় নাই আৰু। পিছে মোৰ স্কুল একদম যিহেতু ফ্ৰণ্টতে আছে, তো সেইকাৰণে বেছি টাইমো নালাগে যাওঁতে, পটককৈ পাই যাম। তো এতিয়া মই ওলাই লওঁ আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আজি মই মেখেলা চাদৰ পিন্ধি যাম ভাবিছোঁ। বহুত দিন পিন্ধা নাই, কেতিয়াবা কেতিয়াবা মন যায় আৰু পিন্ধি যাবলৈ। নেযাব মানে মোৰ হেৰিটো শেষ হৈ আছে, ছানস্ক্ৰীন কিনিব লাগিব। নেইল পলিচ লগাই ইমানেই বেছি বেয়া পাওঁ নহয়, আৰু মই নেইল পলিচ লগালে ৰিমুভাৰটো বিচাৰি নাপাওঁ। এনেকুৱা গেলা লাগিছে দেখিবলৈ। 10 মিনিটছত হৈ যাব লাগে। লেটছ চি হয়নে নহয়। বাই দ্য ৱে, আপোনালোকৰ নিউ ইয়েৰ প্লেনছ কি হয় জনাব দেই। মোৰতো একো নাই, অকলে অকলে নিউ ইয়েৰত থাকিম আৰু। উপায় নাই, অকেলে ৰেহনে ৱালা জিন্দগী আৰু অকেলে থাকিব লাগিব। এতিয়া অকণমান কথাকে পাতোঁ ন। মই ইমান দিন যে ব্লগ কৰা নাছিলোঁ, তাৰো কিছুমান ৰিজনছ আছিলে বাৰু। অকণমান ভাবিলোঁ যে অলপ ছেটেলড হৈ লওঁ, বেছিকৈ লগাই দিলোঁ। অলপ ভাবিলোঁ যে অকণমান কেৰিয়াৰৰ ওপৰত ফ'কাছ কৰোঁ, অকণমান ছেটেলড হৈ লওঁ। বাট নাই, নাথিং ৱৰ্ক ফৰ মি। নাজানো আৰু কেতিয়া ৱৰ্ক কৰিব। বৰ্তমানলৈকেতো মোৰ একো কামেই কৰা নাই। এক্সামছ দিওঁ আৰু ক্লিয়াৰেই হোৱা নাই। প্ৰিপাৰেশ্যন কৰিবলৈ সেই জিলটো নাইকিয়া হৈ যায় জানে, যেতিয়া আপুনি বহুত বেছি চেষ্টা কৰি থাকে আৰু তাৰপিছত যেতিয়া নহয়গৈ, তাৰপিছত বহুত দিনলৈকে মন নাযায় আৰু সেই মটিভেশ্যনটো আনিবলৈ বহুত টান। মানুহে ক'ব পাৰে যে এইটো কৰিব লাগে, সেইটো কৰিব লাগে, বাট যোনে কৰে সিহে বুজে। বহুত টান হয় এটা মটিভেটেড মানে মাইণ্ডছেট ৰাখিবলৈ। ফেইলিয়াৰৰ ওপৰত ফেইলিয়াৰ পোৱাৰ পিছত ইটছ ভেৰি ডিফিকাল্ট। তো সেইটোৱে আৰু, বেছি তেনেকুৱা একো বেলেগ ৰিজন নাছিলে। ডেট ইজ দ্য অনলি ৰিজন যাৰ কাৰণে মই কৰা নাছিলোঁ। আৰু লাইফত এনেকুৱা একো হেপেনিং হোৱাও নাছিলে যোনটো মই দেখাই থাকিম, নাথিং। আৰু কেতিয়াবা কেতিয়াবা ইমান ফিল্মিং কৰিব মন নাযায়, সেইটো মুডত থকা নাযায় ন। বাট যেতিয়া মই একেবাৰে হাৰি যাওঁ আৰু একো মোৰ কৰিব লগা নাথাকে, তেতিয়াই ভাবোঁ যে অ'কে এইটোৱে কৰোঁ।
দেট ইজ দ্য অনলি থিং যোনটোৰ পৰা মই অকণমান হেপ্পী থাকিব। আৰু এটা কথা কি জানে, লাইফটো কেতিয়াও আমি যেনেকৈ প্লেন কৰোঁ তেনেকৈ কেতিয়াও নচলে, কেতিয়াওৱে নচলে। মই যদি কিবা এটা ভাবোঁ সদায় মোৰ লগত উল্টাটোৱে হৈছে আজিলৈকে। কেতিয়াবা কেতিয়াবা বহুত আনএক্সপেক্টেড বস্তু হৈছে, এনেকুৱা নহয় যে হোৱাই নাই, কিন্তু মানে বেছিকৈ উল্টাটো বেছি হৈছে। যোনটোত মই ছাপ'জ এটা এক্সামৰ কথাই কওঁ, যদি মই ভাবোঁ যে অ'কে মোৰ এক্সামটো বহুত বেছি ভাল হৈছে, চাগে ক্লিয়াৰ হৈ যাব, আৰু সেইটোতে মই একেবাৰে ল' মাৰ্কছ পাই যাওঁ, একেবাৰে ল' মাৰ্কছ। তো মই নেজানো হাউ দিছ ইউনিভাৰ্ছ ৱৰ্কছ ফৰ মি। টিল নাও একো হোৱা নাই, একদম এটা কি কওঁ আৰু ডিমটিভেটেড লাইফ চলি আছে মোৰ, য'ত একোৱেই ৰিজনছ নাই, মানে পইচা নাই। কেতিয়াবা এনেকুৱা লাগে যেন ক'ত ফচি আছোঁ, কি কৰি আছোঁ, একো বুজি নাপাওঁ। কেতিয়াবা এনেকুৱা লাগে চবৰে লাইফত চব হৈ আছে আৰু অকল মইহে ৰৈ আছোঁ নেকি। মোৰতো তেনেকুৱাই লাগে। যিমানখিনি সপোন আছিলে ন, এতিয়ালৈকে এটাও ফুলফিল কৰিব পৰা নাই, এটাও পৰা নাই। বহুত ডিমটিভেটেড হৈ যাওঁ। কাকনো ক'ম, ইয়াতে কৈছোঁ আৰু কোনে শুনিব মোৰ কথা। নাজানো কিয় হোৱা নাই, আই ৰিয়েলি ড'ন্ট ন'। মে বি আগৰ জন্মত চাগে বহুত পাপ চাপ কৰি থৈছিলোঁ, তেনেকুৱাই কিবা এটা হ'ব লাগিব। নহ'লেনো বাৰু এতিয়ালৈকে মই একোৱেই নাপাম নেকি, নহয় জানো? নাজানো আৰু কি লিখি থৈছে ভগৱানে। আই হোপ ছ' যে 2026টো মোৰ লগতে বাকী চবৰে ভাল হওক, অকল মোৰ বুলি নহয়, বাকী চবৰে যাতে ভাল হওক, সেইটোৱে মই মানে উইচ কৰিছোঁ আৰু। এতিয়াতো সেইটোৱে কৰিব পাৰোঁ আৰু কি কৰিম আৰু। লেটছ চি। আল্টিমেটলি ইটছ লাইফ এণ্ড উই হেভ টু লিভ ইট, সিমানেই। বাকীনো কি, আজি মই পিন্ধিম এইযোৰ ব্লেক। ব্লেক ইজ নট মাই ফেভৰেট কালাৰ, আগতে আছিলে বাট নট নাও। তো এইযোৰে পিন্ধি লওঁ মই কাপোৰযোৰ দেই, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া মেকআপটো অলপ কৰিব বাকী আছে। মেকআপ মানে কি আৰু আইলাইনাৰ লগাব আছে, লিপষ্টিক, আৰু হৈ গ'ল। তাৰপিছত যাব পাৰি আৰু। কেনেকুৱা এংগল বিচাৰিছোঁ মই। মেকআপ অলমষ্ট ডান। তো অকল কাণফুলি পিন্ধিম, চুলি ফনিয়াম, that's it. তাৰপিছত আই এম ৰেডি। ফুট লগাই চাওঁ, যদি বেয়া লাগে নলগাওঁ। একচুৱেলি মই ফুটবোৰ বিচাৰি পোৱা নাই ক'ত আছে। চ' no, not going. Leave it, এনেকৈ ঠিক আছে। মোৰ নাম শ্ৰীমতী উৰ্মিলা ঢুংগেল, মই বৰ্তমান 10ম শ্ৰেণীৰ ছাত্ৰী। আজি মই অসমীয়া কবিতা এটি আবৃত্তি কৰিব লৈছোঁ। কবিতাটিৰ নাম হ'ল মোৰ দেশ। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ। তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। ইয়াৰ পিছৰ প্ৰতিযোগী ৰুমি বেগম। কবিতাটিৰ নাম হ'ল মোৰ দেশ। কবিতাটিৰ কবিৰ নাম হ'ল হীৰেন ভট্টাচাৰ্য।
নমস্কাৰ, মোৰ এতিয়া নাম হৈ আছে শ্ৰীমতী আকস্মিক ৰুমি বক্তৃতা। বেগম। মই বৰ্তমান 10ম শ্ৰেণীত পঢ়ি আছোঁ। আজি মোৰ ভাগত পৰিছে তোমাৰ প্ৰিয় বান্ধৱী। আমি লগে লগে নিম্ন শাখাৰ আমি দলীয় নৃত্য প্ৰতিযোগিতা আৰম্ভ কৰিম। আৰু আমাৰ প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে মনালিছা হাজং। কম্পিটিশ্যন খতম। ইমান ধূলি হৈ গৈছে। মেম এইটোও থৈ দিব, এইখিনিও হেৰিয়ে হয়।